নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এটা ভিডিঅ' দেখুৱাবলৈ ওলালোঁ। ভিডিঅ'টো হ'ল আজি গছৰ পাণবোৰ পাৰিছিলোঁ। পাণবোৰ পাৰিছোঁ, পাণবোৰ বজাৰলৈ নিব লাগিব। কিয় কাৰণে বুঢ়া পাণবোৰ পাৰি দিয়াৰ পিছত আপোনালোকক গছবোৰ দেখুৱাইছোঁ। ধুনীয়া প্ৰতিবোৰ গছতে কুমলীয়া পাণ আহি গ'ল, কাৰণ সন্ধিয়া পানী দি থকা হয়, সেইকাৰণে পাণবোৰ ধুনীয়াকৈ কুঁহপাণ মাৰিছে আৰু বহাগৰ বিহুলৈকে পাণবোৰ নধৰা হৈ যাব। লগতে আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ আমাৰ পাণবোৰ পাৰোঁতে এইবিলাক ওলাইছে যে কুঁহবোৰ ওলাইছে যে দেখিছে, আগলি পাণৰ কুঁহবোৰ, এই কুঁহবোৰ এনেকৈ পেলাই ওলাইছে। এই কুঁহবোৰ যে ওলাইছে, এই কুঁহবোৰ যদি আপোনালোকে ধুনীয়াকৈ তামোল গছত নাইবা ঘৰৰ যিকোনো গছত এই কুঁহবিলাক যদি ৰুই দিয়েগৈ ধুনীয়াকৈ হ'ব। সেইকাৰণে পাণ পাৰোঁতে আমাৰ বহুতেই কুঁহ ওলায়। আপোনালোকৰ ঘৰত যদি এজোপা পাণ গছ কৰি ল'ব বিচাৰে, তেনেহ'লে কুঁহ এডাল লৈ গৈ পেলাই ঘৰত লগাই ল'বচোন। আপোনালোকে নিব, ভালেখিনি পাণৰ পৰা বহুতখিনিয়ে কুঁহ ওলায়। আপোনালোকৰ প্ৰয়োজন হ'লে এই পাণটো লগাব হ'লে আপোনালোকে বহাগৰ বিহুৰ টাইমত লগালে ভাল। বাৰিষা যেতিয়া পানীটো বৰষুণটো হ'ব, তেতিয়া পাণ গছ আপোনালোকে লগাই দিব। পাণজোপা কেনেকৈ লগাব মই দেখুৱাই দিছোঁ। আমাৰ পাণটো ইয়াত তেজপুৰৰ পাণটো আমাৰ বহুত জ্বলা আৰু সোৱাদৰ হয়। এতিয়া আমাৰ পাণ এটা আহি আছে আপোনাৰ বৰপেটাৰ পিনৰ পৰা। সেই পাণটো আপোনাৰ আমাৰ তেজপুৰৰ মানুহে খাই ভাল নাপায়। আগতেই সোধে পাণটো বজাৰলৈ আহিলে লোকেল পাণ নেকি, দেখাৰ লগে লগে চিনি পায়। আমাৰ এই পাণটো আপোনাৰ জ্বলাই বেলেগ। কিহৰ কাৰণে? আমাৰ এই তিলাবিলাক দেখিছে, এই তামোল গছৰ তিলা, এইটো তিলাত ধৰি লওক ৰঙামাটিৰ তিলা। আমাৰ যেতিয়া বৰষুণ হয় চটকৈ গুচি যায়। আমাৰ ঘৰটো অকণমান ওখটো, সেইকাৰণে তিলাবোৰৰ পৰা পানীটো এনেকৈ নৰখে, সেইকাৰণে পাণবোৰৰ বহুত জ্বলা। এয়াও এনেকৈ দেখুৱাই দিছোঁ আপোনালোকক। এই গুৰিবোৰ এনেকৈ লগোৱা হৈছে আৰু তাত এই ছাগলীৰ লাট আৰু এই গোবৰবোৰ এনেকৈ দি পেলাই খেৰ চেৰ এনেকৈ দি পেলাই আপোনালোকে ঢিপ বনাই দিলে ধুনীয়া হয়। আৰু আপোনালোকে যদি এনেকৈ কোষবোৰ নিয়ে, আগবোৰ নিয়ে, এনেকুৱা আগবোৰ লগালে হ'বই, নোহোৱা কোনো কথাই নাই। আপোনালোকে এনেকুৱা তামোল গছৰ তিলা ধুনীয়াকৈ খান্দি লৈ পেলাই এনেকৈ লগাই দিব, গোবৰ চোবৰ দি ধুনীয়াকৈ এনেকুৱাকৈ লগাই দি কলপাত চলপাত দি ঢাকি দিব। যেতিয়া দুপৰীয়া ৰ'দ দিব কলপাত দি ঢাকি দিব, আৰু যেতিয়া আবেলি ৰ'দটো যাব কলপাতখিনি উদঙাই পানী ঢালি দিব। সেইজোপা পাণ আপোনালোকৰ নিশ্চয় হ'বই। সেইকাৰণে যদি আপোনালোকৰ পাণৰ খেতি ঘৰত কৰোঁ বুলি ভাবিছে, মোৰ ঘৰৰ পৰা আহিব, লৈ যাব, কিমান কুঁহ লাগে লৈ যাব, ঘৰত পাণ গছ এজোপা কৰি ল'ব পাৰিব। কাৰণ এতিয়া পাণ এগুছিৰ দাম 30ৰ পৰা 40 টকা। সেইকাৰণে এই পাণটো আপোনাক দেখুৱালোঁ। সাধাৰণতে এইটো পাণ আমাৰ তামোলৰ লগত খোৱা হয়। আৰু আজি আপোনালোকক এজোপা বিশেষ পাণ দেখুৱাম। আপোনালোকেতো এয়া পাণ দেখিছে, ইয়াৰ লগত তামোল খাইছে। এই পাণটোৰ লগত কিন্তু আপোনালোকে তামোল খোৱা নাই। কিমান সৰু সৰু অকণি অকণি পাণ চাওকচোন। এইটো পাণ আপোনালোকে দেখা নাই। এই পাণটোৰ নাম হ'ল আঙনি পাণ। এনেকুৱা পিপলিবিলাকো আহে, এইবিলাক সৰু সৰু পিপলি দেখিছে, এই সৰু সৰু পিপলিবিলাক এই পাণটোত হয়। এই পাণটো বিৰাট জ্বলা আৰু টেষ্টটো বহুত বেলেগ। এইবোৰ তেনেকুৱা ঠিক আগ আহিছে। এই মই পাণটো আনিলোঁ আপোনাৰ মিলনপুৰ গাঁৱৰ, মই য'ৰ পৰা কল আনোগৈ, কল দিয়া দাদাজনৰ ঘৰৰ পৰা। সেই দাদাজনৰ ঘৰত এই পাণটো আছে। এই পাণটোৰ নাম হ'ল আপোনালোকৰ আঙনি পাণ বুলি কৈছে দাদাজনে। আঙনি পাণ বহুত পৰিমাণত হৈছে। যদি আপোনালোকৰ এই পাণটোৰো প্ৰয়োজন হয় নহয়, আপোনালোকে ক'ব, যদি ঘৰত কৰি লয়। কিমান অকণি অকণি পাতৰ দেখিছে, কিমান ক্ষুদ্ৰ ক্ষুদ্ৰ পাণ। এই পাণটোৰ লগত আপোনালোকে কিন্তু তামোল খোৱা নাই। সেইকাৰণে মই আপোনালোকক আজি ভিডিঅ' কৰি পেলাই দেখুৱাবলৈ ল'লোঁ। এইটো দেখিছে পিপলিটো কিমান সৰু, আৰু পাণৰ পাতটো দেখিছে কিমান অকণি। পাণৰ পাতটো দীঘলীয়া, সেইটো আমাৰ পাণৰ পাতটো অলপ অমিল। সেইকাৰণে আপোনালোকক দেখিছোঁ এইটো ধুনীয়া আগ আছে। এই আগটো যদি মই এতিয়া লগাই দিম, ধুনীয়া পাণ এজোপা হ'ব। সেইকাৰণে যদি আপোনালোকৰ প্ৰয়োজন হয় নহয়, দাদাহঁতৰ ঘৰতো বহুত আগ আছে, মোক ক'লে মই আনি দিব পাৰিম। কিন্তু পাণৰ খেতিটো আপোনালোকৰ সময় হ'ল বহাগ মাহৰ মাহটো। বহাগৰ মাহটোত আপোনালোকে পাণ গছ লগালে পাণ হ'বই। সেইকাৰণে আপোনাক দেখুৱালোঁ, এই পাণটো দেখুৱালোঁ। এই পাণটো বহুত ঔষধি গুণাগুণ থকা। আপোনালোকে আমাৰ এই পাণটোৱে সৈতে তামোল খাইছে, এই পাণটোৱে সৈতে তামোল খাইছে, কিন্তু এইটোৱে সৈতে খোৱা নাই। সেইকাৰণে আজি আপোনালোকক এই পাণটো দেখুৱালোঁ, আঙনি পাণটো। আঙনি পাণটো বহুত এটা বেলেগ পাণ, সেইকাৰণে আজি আপোনালোকক দেখুৱালোঁ আঙনি পাণটো। লগতে সুন্দৰভাৱে এতিয়া পাণ গছৰ তলত নেমু খেতি কৰা আছিলে। নেমুবোৰ চাওক, নেমুবোৰ কি সুন্দৰ ধুনীয়াকৈ হৈছে। এই নেমুবোৰ এতিয়া কলি পেলাইছে, যিবোৰ ডাঙৰ হৈছে ঘৰত ছিঙা হৈছে। নেমুবোৰ ধুনীয়াকৈ তলৰ পৰা লাগিছে, আৰু ধুনীয়াকৈ চাফা কৰি দিলে আৰু সৰহকৈ লাগিব। আৰু নেমু খেতিটো আপোনালোকৰ এনেকুৱা এটা লাভদায়ক খেতি। এতিয়া আপোনাৰ বজাৰত এটা নেমুৰ দাম 10 টকা নাইবা 20 টকা তিনিটা। সেইকাৰণে নেমুবোৰ এনেকুৱাকৈ ধুনীয়াকৈ হৈছে। নেমু অসংখ্য নেমু লাগিছে। নেমুবোৰ খেতি কৰি যদি আপোনালোকে পানী অকণ গুৰিত দিয়ে, ধুনীয়া নেমু পাব। সেইকাৰণে আপোনালোকৰ যদি ঘৰতে নেমু এজোপা কৰি লয়, নাৰ্চাৰীত বৰ ধুনীয়া উন্নত মানৰ নেমু পুলি পাব। নেমু পুলিটো আনি পেলাই আপোনালোকে লগালে ধুনীয়া সুন্দৰ এনেকুৱা নেমু বহুত লাগিছে। ঠালবোৰৰ ওপৰত বহুত লাগিছে।
এইবাৰ অকণমান কমিছে নেমুটো। সেইকাৰণে আপোনালোকৰ যদি নেমু গছ এজোপা ঘৰতে লগাই লয়, অসংখ্য নেমু লাগে। এজোপা নেমু যদি আপোনালোকে এনেকুৱাকৈ কৰি ল'ব পাৰে, আপোনালোকে ঘৰৰ ওচৰৰ মানুহেও নিবই পাৰিব, বেচিবও পাৰিব। সেইকাৰণে আপোনালোকে ঘৰতে যদি এনেকুৱা জেগা অকণত এনেকুৱা নেমু গছ এজোপা কৰি ল'ব পাৰে, নেমু গছবোৰে এজোপা গছৰ পৰাই কিমান ঠাল ঠেঙুলি মাৰে, বহুত জেগালৈ বিয়পি পৰে। সেইকাৰণে এজোপা নেমুৱেও আপোনালোকক বহুতখিনি পইচা দিব পাৰে। সেইকাৰণে আপোনালোকে ঘৰত যদি নাৰ্চাৰীৰ পৰা এটা নেমু পুলি আনি কৰি লয় নহয়, বহুতেই নেমু আপোনালোকে পাব। কাৰণ এতিয়া বজাৰত এটা নেমুৰ দাম 10 টকাত আকৌ পাবলৈ নাই। সেইকাৰণে আপোনালোকক দেখুৱালোঁ, ঘৰতে নেমু এজোপা কৰিও ল'ব আৰু পাণ এজোপাও কৰি ল'ব পাৰিব। সেইকাৰণে আপোনালোকক যদি পাণৰ আগ আৰু নেমু এটা লাগে, তেনে আপোনালোকে আহিব, নিব পাৰিব। গৰমৰ দিনো তাকে দেখুৱালোঁ, আহিব। ধন্যবাদ।